হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাব গৈছোঁ যে এয়াৰ কাৰ্ডুল কেনেদৰে কৰে। যদি আপোনালোকে এয়াৰ কাৰ্ডুল কেনেদৰে কৰে জানিব বিচাৰে তেনেহ'লে আপোনালোকে ওৱান হেণ্ড এণ্ড টু হেণ্ড কাৰ্ডুল ফাৰ্ষ্ট জানিব লাগিব। যদি আপোনালোকে জানে বা মোৰ ফাৰ্ষ্ট পাৰ্ট এণ্ড ছেকেণ্ড পাৰ্টটো চাইছে তেনেহ'লে ভালেই, এইটো আপোনালোকৰ ইজি হ'ব। যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টটো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টটো কমপ্লিট কৰি লওক, তাৰপিছত এই থাৰ্ড পাৰ্টটো আপোনালোকে চাব। ওৱান হেণ্ড টু হেণ্ড এণ্ড এয়াৰ কাৰ্ডুল আপোনালোকৰ বাবে এইটো কাৰণে লৈ আনিছোঁ, আপোনালোকে ডেম'টো চাই লওক। এই এয়াৰ কাৰ্ডুলটো মানে কোনো ওখ ঠাইৰ পৰা এয়াৰ কাৰ্ডুল কেনেদৰে কৰিব। যদি আপোনালোকে এই এয়াৰ কাৰ্ডুল শিকিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক। মই ভালদৰে আপোনালোকক দেখাই দিম যে ওখ ঠাইৰ পৰা এয়াৰ কাৰ্ডুল কেনেদৰে কৰে। যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে বা এনেকুৱা আৰু ভিডিঅ' পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাব। বেল আইকন দবালে এইটো হয় কি, মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম এনেকুৱা ছানডেত, তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব, আৰু নটিফিকেশ্যন পালে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আহকচোন এই এয়াৰ কাৰ্ডুলটো কেনেদৰে কৰে চাওঁ। এয়াৰ কাৰ্ডুল কৰিবৰ কাৰণে ফাৰ্ষ্ট ওৱান হেণ্ড এণ্ড টু হেণ্ড কাৰ্ডুল কৰা বহুত দৰকাৰ হয়। গতিকে মই আপোনালোকে ওৱান হেণ্ড এণ্ড টু হেণ্ড কাৰ্ডুল জনাবলৈ ধৰি লৈছোঁ, আৰু আপোনালোকে গৈয়ে এয়াৰ কাৰ্ডুল কৰি নিব। ফাৰ্ষ্ট আপোনালোকে কিছুমান এক্সাৰচাইজ কৰক, এনেদৰে বা এনেদৰে যিকোনো এক্সাৰচাইজ কৰক, মানে আপোনাৰ বডিটো ফ্ৰী হেণ্ড কৰি লওক। তাৰপিছত আপোনালোকে কৰিব কি, আহিব যদি আপোনালোকে ৰাইট ছাইডে কৰে, ৰাইট ছাইড এইটোৱে হ'ব, ৰাইট ছাইডে কৰে এইফালে হ'ব। যদি আপোনালোকে লেফ্ট ছাইডে কৰে এইটো ছাইডে হ'ব। ফাৰ্ষ্ট আপোনালোকে পজিশ্যন ল'ব। মই এতিয়া আপোনালোকক লেফ্ট ছাইডৰ কৰাই দেখাই দিম। ৰাইট ছাইডৰ ছেইম হয়, লেফ্ট ছাইডৰ একেই হয়। গতিকে ফাৰ্ষ্ট আপোনালোকে আহিব, আহি এইটো কৰিব। মানে আপুনি ফাৰ্ষ্ট যেতিয়া টু হেণ্ড কাৰ্ডুল কৰিছিলে, এয়াৰ কাৰ্ডুলৰ কাৰণে প্ৰচেছটো হয়, এক লগত দুখন হাত দিব, পজিশ্যন ল'ব, এক লগত দিব, এক লগত ইয়ালৈকে ভৰে, ঠিক আছে। ৰাখিব। যেতিয়া আপোনালোকে কাৰ্ডুল কৰিব, পজিশ্যন ল'লে দুখন এক লগত থ'ব। আমি ফাৰ্ষ্ট কি কৰিছিলোঁ, টু হেণ্ড কাৰ্ডুলত এখন থৈছিলোঁ, এখন কৰিছিলোঁ, আৰু ওৱান হেণ্ড কাৰ্ডুলত এখন হাত থৈছিলোঁ আৰু এখন ইউজ কৰা নাছিলোঁ বা এখন হাত ৰাখিছিলোঁ। এতিয়া আমি কি কৰিম কি, টু হেণ্ড কৰিম, এইটো এক জেগাত ৰাখিম, বা দুখন হাত এখন বুলি ধৰিলে কৰিব লাগিব। চাব, আৰু মই যেতিয়া এইটো কৰিছোঁ আপোনালোকে জাম্প এটা কৰিব, এনেকৈ আছে, এইটো জাম্প এনেকৈ প্ৰেছ কৰিব লাগিব, এনেকৈ আছে, এইটো মানে আপোনালোকে যিমান পাৰে জাম্প কৰিব এটা। চাব, এক লগত ৰাখিব আৰু জাম্প কৰিব। ইয়াত আছে এইটো মানে আপোনালোকে প্ৰেছ কৰিব, যিমান পাৰে আপোনালোকে ওপৰৰ ফালে প্ৰেছ কৰিব, যাতে আপোনালোকৰ জাম্প হয়, মানে পাম্প এটা হ'ব লাগিব। তেতিয়া আপোনালোকৰ এইটো আছে, এইটো প্ৰেছ কৰিব লাগিব। যেতিয়া আপোনালোকৰ এই প্ৰেছটো আপোনালোকৰ আহি যাব, তাৰপিছত আপোনালোকে নধৰাকৈ ট্ৰাই কৰক, এনেকৈ আছে, এনেকৈ কৰক, এখন হাতেৰে কৰক, তাৰপিছত আকৌ এনেদৰে কৰক। মানে আপোনালোকে এইটো যিমান পাৰে প্ৰেছ কৰিব, হাতেৰে প্ৰেছ কৰিব, আৰু ভৰিখনত কিক কৰি উঠি আপোনালোকে লেণ্ডিং কৰিব। যেতিয়া আপোনালোকে এইখিনি কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে কৰক কি, হাতেৰে নধৰাকৈ এয়াৰ কাৰ্ডুল কৰিব চেষ্টা কৰক। এনেদৰে আছে, এনেকুৱা হ'ব, মানে আপোনালোকৰ পাৰফেক্টলি নহ'ব। যেতিয়া আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰি গৈ থাকিব, তেতিয়া আপোনালোকে য'তে নহওক এয়াৰ কাৰ্ডুল কৰিব পাৰিব। এনেদৰে আছে, এনেকুৱা হ'ব, মানে আপোনালোকৰ খেলি মেলি হ'ব। গতিকে এনেদৰে আপোনাৰ প্ৰেক্টিছ কৰক। যেতিয়া আপোনালোকৰ এই প্ৰচেছত গৈ আপোনালোকে 3-4 দিন প্ৰেক্টিছ কৰিব, তাৰপিছত আপোনালোকৰ এয়াৰ কাৰ্ডুল কমপ্লিট হৈ উঠিব। আৰু যদি আপোনালোকে কিবা কনফিউজ আছে এই এয়াৰ কাৰ্ডুলৰ ওপৰত, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সোধক যে আপোনালোকৰ কিহত আপোনালোকৰ কনফিউজ হৈছে। মই আপোনালোকৰ কনফিউজৰ চলিউশ্যন দিবৰ কাৰণে চেষ্টা কৰিম। আৰু নেক্সট ছানডে আপোনালোকৰ বাবে ওখ ঠাইৰ পৰা কেনেদৰে এয়াৰ কাৰ্ডুল কৰিব লৈ আনিম, মানে আপোনালোকৰ বাবে লাষ্ট পাৰ্ট লৈ আনিম। গতিকে তেতিয়ালৈকে আপোনালোকে এই এয়াৰ কাৰ্ডুলটো প্ৰেক্টিছ কৰক। আৰু ভিডিঅ'ৰ শেষত এইটোকে ক'ব বিচাৰোঁ যে যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাটছিং।